প্ৰশাসনৰ ফালৰ পৰা এটা আহ্বান জনাইছোঁ গতিকে আমাৰ যিবিলাক মানে ডাম্পাৰৰ যিবিলাক মানে চালকসকলে যাতে ডাম্পাৰখিনি মানে কণ্ট্ৰলত চলায় আৰু দ্বিতীয়টো কথা হ'ল আমি আমাৰ এই ডেড বডিৰ কাৰণে আমি এইটো ক'বলৈ বিচাৰিছোঁ যে ডেড বডিখন এতিয়া ৰাস্তাত পৰি আছে আৰু ডাম্পাৰখনো ইয়াতে আছে যিহেতু ডাম্পাৰখন ভাঙিব খুজিছিল আমি মানে বুদ্ধিজীৱী মানুহৰ পৰা ডাম্পাৰখন ভাঙিব দিয়া নাই গতিকে ডাম্পাৰখন ভাঙিলে তেওঁলোকে নতুন গাড়ী পাব ডাম্পাৰ ভাঙিব নালাগে গতিকে ডাম্পাৰ ইয়াতে থাকক মালিক অতি সোনকালে ইয়াতে আহিব লাগে যদি মালিক অতি সোনকালে ইয়াতে নাহে ইয়াতকৈ পৰিৱেশ বেয়া হোৱাটো সম্ভাৱনা আছে ড্ৰাইভাৰ পলাল ড্ৰাইভাৰৰ নামটো নাজানো আমি যিজন ঢুকাইছে এইটো আপোনাৰ লিখিতভাৱে দুৰ্নীতিৰ মুখ গাঁওখনৰ নাম আৰু দেউতাকৰ নাম হ'ল মইজুদ্দিন আলী আৰু ল'ৰাটোৰ নাম হ'ল আপোনাৰ জমিৰ আলী তেখেতে 14 দিন হয় বিয়া পাতিছে এতিয়া তেওঁৰ মিছেছো মানে মৰু মৰু অৱস্থা এতিয়া তেওঁকো মানে হস্পিটেলত কৰা হৈ আছে যেতিয়াই শুনিছে তেতিয়াই তেওঁ মানে পুৰা স্পীড আহিছে স্পীড আহি পেলাই ডাইৰেক্ট পাছৰ চাকাটো ডাইৰেক্ট তাৰ ওপৰে দি গেছে পেট সেট ফাটি ফেলি ডাইৰেক্ট বাট চাত ওলাইছে আগৰ চাকা মোটামুটি 20 ফুট মান সচৰাই লৈ গেছে ড্ৰাইভাৰ ডাম্পাৰৰ ড্ৰাইভাৰ বিলাক ইমান লেতেৰা মানে পুৰা মাল চাল খায় দাৰু চাৰু খায় গাড়ীটো ইমান দাবাই থাকে সৰু গাড়ী গিলা পাত্তাই নিদিয়ে সিহঁতে পিলপিলা গিলি টমটমি গিলি সেইবিলাক পাত্তাই নিদিয়ে সিহঁতে পুৰা পিছফালৰ পৰা খুন্দা মাৰিব খোজে ইমান জহৰা ড্ৰাইভাৰ গিলা ডাম্পাৰ